জুমি আছে ঐ পিমন বাবানু হৰি পিমন বাবানুক চাইছেনে মাকক চাইছে হেই কি কথা কোৱা তুমি কি কথা কওঁ ভাল কথাইতো কৈছো সিহঁত দুটালে বৰ মনত পৰিছে অ সিহঁত দুটালে মনত পৰিছেনে মা কলে বেয়া লাগে অৱশ্যে গিৰিয়েকটো লগত নেথাকে নহয় পুলিচতে কৰে নগাঁৱতহে থাকে এইটো সময়ত হেৰি নহয় নহলে একেলগে আমাৰ ঘৰলৈকে চপাই আনো বলক হে ধেমালি কিয় কৰা ন ধেমালি নাই কৰা সঁচা কথাই কৈছো আহক লৈ আহোংগে ৰবা চোলাটো পিন্ধিব লাগিব লৈ আহোংগে তাই শুনাই শুনাই গান ৰাউচি জুৰি গাব 4 চকীয়া কিনিব 2 চকীয়াত উঠাব সেই ঘৰত পাচলি নাই সেইটোহে খবৰ ৰাখে আহক আহক এই বোৱাৰীজনী ক'ত গ'ল আজি এপাকো দেখা নাই যে কাইলৈৰ পৰা আকৌ সেইটো ৰুম ল'ব লাগিব চে হৰি কি কৰিছে এই উঠ ফাটিছে ঐ মে মাহত আপোনাৰ উঠ ফাটেনে উঠে কি জানে কি মাছ চলি আছে লিফ গাৰ্ডটো ক'ত আছে মাজত মাত দিলে যে ৰিডমটো ব্ৰেক হয় তুমি নাজানা নেকি কি ৰিডমটো ব্ৰেক হ'ল এই ষ্টুডেণ্টখিনিয়ে তোমাৰ কথা কিমান বেয়াকে কৈছে গম পোৱা কি কৈছে ব্যৱহাৰ বেয়া বুলি কৈছে প্ৰশিক্ষকৰ ঘৈণীয়েকনো এনেকুৱা হ'ব লাগেনে এনে প্ৰশিক্ষকটো ওলাইছে দেখা নাই বান্দৰে নাৰিকলৰ মূল কি বুজি পাবা মুঠতে মোৰ ঘৰত এইবোৰ নচলিব কাৰ ঘৰ আপোনাৰ স্কুল খুলিবলৈ এইখন ঘৰত যিমান অধিকাৰ আছে বন্ধ কৰিবলৈও মোৰ সিমান অধিকাৰ আছে মুঠতে মই বন্ধ কৰিহে এৰিম হাতবিলাক চিটচিটাই আছে মা এখাও বজাই দিম মই তোক এতিয়া ভগৱানক পাবলৈ আমি কি কৰিব লাগিছে ভক্তি কৰিব লাগিছে গা পা ধুই আহিছো ভাত পানী পোৱা মাৰি আহিছা পঢ়াৰ আগত ভাত খাব নাপায় নহয় একদম নাপাইছো সেইকাৰণে আজি মই ভাত চাত নবনাইছো ৰাতিৰ ভাত আছে ৰাতিপুৱাই মাৰি দিছো আৰু গা পা ধুই পুথি পঢ়িবলৈ আহিছো তেতিয়া ভগৱানে দুখ নধৰিছে ভাল কথা ক'লে বাপ মানে পুথি পঢ়িলেও ভগৱানক পাইছা আৰু নাম গালেও ভগৱানক পাইছা পুথি পঢ়িলে পুথি শুৱে শুৱে ভগৱান নামি আহিছে নাম গালে নাম গাগে ভগৱান নামি আহিছে মুঠতে আমি দুটাই যেন ভগৱানক পোৱাই দিছো আৰু এটা আৰম্ভ কৰিছো হাবি পাইছো ভিন্দৌ নহয় নেকি ভিন্দৌ নহয় নেকি গোবিন্দহে ভক্তিটো আচল কথা ভিন্দকো মাতিব পাৰিছা গোবিন্দকো মাতিব পাৰিছা গোবিন্দটো কাৰোবাৰ ভিন্দৌ আছে মই যি কৈছো তাকে শিকি যাবা জয় হয় ভিন্দৌ আন যদি আমে আন ভিন্দৌ আন অকমান পলম হ'ল দেই ভুল হৈ আছে লেচি পানী এডাল আনি পেলাই গোটেই খাও খাওক লগাই দিওঁ নেকি চাহ নেপা অভদ্ৰ তেতিয়াহ'লে আৰম্ভ কৰোঁ কৃষ্ণ যোৱাকালি যিভাগ ক্লাছ হৈ গ'ল তাতে এজন ভক্তই বৰ সুন্দৰ কথা এটা ক'লে যে পুথি পঢ়িবলৈ কিন্তু আমাৰ উশাহ দীঘল হ'ব লাগিব আমি তাৰ এটা প্ৰেক্টিচ কৰোঁ আমি চবেই উশাহটো ল'ম মই নোকোৱালৈকে ধৰি ৰাখিবা মই যেতিয়া কম তেতিয়া আকৌ উশাহটো এৰি দিলেই হ'ল এনেকৈ কৈ মোক চাই যাবা তেতিয়া মানে আমাৰ এই লাংটোৰ কেপাচিটিটো বাঢ়িব দীঘলীয়া সুৰ দিবৰ কাৰণে দেই দিয়ক আৰম্ভ কৰক উশাহটো টানক নোকোৱালৈকে নেৰিব এই চব মানে এখেতৰ কি হ'ল এখেতৰ কি হ'ল আহকচোন বাপ আহকচোন উশাহটো এৰিবলৈ হাক দিছিলে যে হেঁচি দে বাপ প্ৰভু আহকচোন হেৰি বাপ জয় ভিন্দৌ আন যদি আমি
বাপ আহকচোন আহকচোন বাপ বেগেতে আহক ইমান অলগদ্ধ মানুহ থাকেনে প্ৰভু আপুনি এৰিব নিদিলে কাৰণে নেৰিলে কি উশাহটো নেৰে সি মোৰ একান্ত বাধ্য ছাত্ৰ ই মানে মানুহটো চুইং গামৰ নিচিনা তোমাৰ মিঠা চুবায়ো ভাল লাগে কিন্তু গিলিও দিব নোৱাৰা কি হৈছে ভিনদেউ হেৰি আজিলৈ ক্লাছ ছুটি দি দিলোঁ আজিয়ে নহয় চিৰদিনৰ বাবে ছুটি কিয় ছাৰ কিয় ছাৰ চুপ বোলা তেওঁ লোকক তেনেকৈ ক'ব নালাগিছিল নেকি মোৰ ষ্টুডেণ্ট আছিল চুপ থাকক আৰু ঐ তই ইয়াত কি কৰি আছ যাওক কাপোৰ বান্ধক কিয় শিলচৰ যাব লাগিব মই মৰি গ'লেও নাযাওঁ ছাৰ যাব লাগিব তাৰ এই চুচুৰাই নি পেলাই থৈ আহক দেচোন তইতো ভালেই পাৱ মই গুচি গ'লে চুপ থাকক বৌ তাৰ আপুনি তেওঁৰ সকলো কাপোৰ আজি পেকিং কৰক মই এতিয়া ষ্টেচন গৈ ৰেলৰ টিকেট কাটি আনিম কালি ৰাতিপুৱাই গৈ মই শিলচৰ ট্ৰেইনত উঠাই থৈ আহিম কেনেকে শিলচৰ নাযায় চাওঁ মই সঁচাকৈ যাব লাগিব যাবই লাগিব